বাচন কিয় ধুইছা তুমি হ'ব দিয়ক মই পাৰিম একো নহয় এই দুখনহে বাচন চাও উঠাচোন তুমি হ'ব উঠা হ'ব দিয়ক পাৰিম মই হাত ধোৱা তুমি হাত ধোৱা হ'ব কি কৰিছা তামুক দিয়া হ'ব মই পাৰিম এই দেচোন মোক হ'ব তুমি যোৱা তুমি যোৱা শুনা মই মোৰ আহিবলগীয়া সন্তানটিক কওঁ যে তোমাৰ দেউতা বহুত ভাল হ'ব দিয়া ইমানো ভাল নহয় তুমি মোৰ কাৰণে সদায় ভাল আজি এটা ফোন নকৰিলে যে তই আনকি এটা মেছেজো নাই এবাৰ ময়ে ফোন কৰোঁ হয়তো নিজকে অভিমান কৰি থাকিব পাৰে মোৰ নাম্বাৰটো মানে ব্লেকলিষ্ট কৰি থলে কথাবোৰ মানে সত্য মই এতিয়া বুজি পালো কিন্তু যদি সত্য হয় মোৰ কি হ'ব মই কেনেকৈ জীয়াই থাকিম এইটো হ'ব নিদো এইটো মই হ'বলৈ নিদো নাই মোৰ মৰম ভাল পোৱাবোৰ কি ইমান দিনে নাটক আছিল তাৰ দেউতাক হ'ব বাবে সি মোক পাহৰি গ'ল নাই মই কি সি মোক চিনি পাব লাগিব মোৰ নাম্বাৰ ব্লেকলিষ্ট কৰি থলে সি নেকি এদিন দিনত কথা নাপাতিলে সি থাকিব নোৱাৰে যিজন ব্যক্তিয়ে নেকি দিনত এবাৰ কথা নাপাতিলে থাকিব পৰা নাছিল এতিয়া মোৰ নাম্বাৰ ব্লেকলিষ্টত থলে ঠিকে আছে কি কৰা যায় এই প্ৰতিশোধ ভয়ংকৰ হ'ব মোৰ মনত যিদৰে আঘাত দিলে সেইদৰে তাৰ মনতো মই তিলকৈ আঘাত দিম সিও ভুগিব লাগিব মোৰ মনত আঘাত দি সি ভুগিব লাগিব কি কৰোঁ
কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ থাকে ভাইটি আছানে তুমি ভালে তুমি মোক দুখন ফটো এডিট কৰি দিব লাগিছিল পাৰিবানে এডিট কৰি দিব ফটো তুমি পাৰিবা মই তোমাক মোৰ মেছেজত লিখি দি আছো ঠিক আছে মই যিদৰে লিখি দিওঁ সেইদৰে তুমি এডিট কৰি দিবা ঠিক আছে অ'কে আৰু শুনা তোমাক পইচাৰ কিমান লাগে মই তোমাক দি আছো আৰু ফটো এখন তুমি এডিট কৰিবলৈ টান নাপাবা দেই পইচাটোৰ কথা তুমি চিন্তা কৰিব নালাগে মই বাৰু তোমাক এতিয়া ৫,০০০ টকা এটা দি দিছো তুমি চাই ল'বা তুমি মাত্ৰ মোক কাইলৈ ফটোখন পালেই হয় আৰু মই ঠিক আছে হ'ব দিয়া গুড নাইট এতিয়া এখন খেল হ'ব মোৰ প্ৰেমক আঘাত দি দেউতা হ'বলৈ যায় দেখা পাম ময়ো পিতৃত্বৰ সুখ কেনেকৈ লয় জবা জবা মই বজাৰৰ পৰা আহোঁ পাইছো তুমি ঘৰৰ ভিতৰতে থাকিবা ঠিক আছে এই চৰাইবোৰেও ইমান ধুনীয়াকৈ কিৰিব পাৰিছে নিশ্চয় এইবোৰ সিহঁতৰ আনন্দ ঠিক সেইদৰে মোৰ মনটো বৰ উগুল-থুগুল হৈ আছে অৱশেষত এওঁ মোৰ মৰমবোৰ বুজি পালে আৰু এতিয়া মাতৃত্বৰ সুখ ভগৱান মই আপোনাৰ পৰা বেলেগ একো বিচৰা নাছিলোঁ এই সুখখিনিয়ে বিচাৰিছিলোঁ আৰু এতিয়াৰ পৰা আমি দুয়ো সুখে দুখে একেলগে ভালদৰে থাকিম আৰু মোৰ আহিবলগীয়া সন্তানটিয়েও যেন এই ধুনীয়া পৃথিৱীখন সোনকালে দেখা পায় আৰু আমাৰ মৰমবোৰ যেন সদায় এনেদৰেই থাকে চোৱা এই নৈখন আৰু এই ঠাইখিনি মোৰ যিমান প্ৰিয় তাতকৈ বেছি তুমি মোৰ বেছি প্ৰিয় নৈখন নাথাকিলে তুমি মোৰ প্ৰেমত নপৰিলাই হয় নেকি পৰিলোঁ হয় কিন্তু মই তোমাক উদাহৰণটোহে দিছোঁ তুমি বেলেগকৈ কিয় লৈছা উদাহৰণ ঠিক আছে তেন্তে মই তোমাক সঁচাই বহুত ভাল পাওঁ তুমি মোক কেতিয়াও এৰি নাযাবা দেই আমি এসময়ত বন্ধুত্ব আছিলোঁ ন আছিলোঁ বন্ধুত্বৰ মাজত প্ৰেম কৰোঁ বুলি কৰা নাযায় বন্ধুত্বৰ মাজত বুজাবুজি থাকিলে প্ৰেম হৈ যায় আৰু সেই প্ৰেম জীয়াই থাকিলে তুমি আৰু মোৰ পৰা এদিন আমাৰ হৈ যায় হয় ন তুমি ঠিক কথাই কৈছো তুমি যে কৈছিলা মোৰ কাৰণে কিবা অনা বুলি ক'তা শুনাচোন তুমি সঁচা কথাই কৈছা বন্ধুত্বৰ মাজেৰে প্ৰেম যে হৈ যায় এইটো সঁচা কথা তাৰে এতিয়া আমিয়ে প্ৰমাণ চোৱাচোন তাকে ৰ'বা তোমাৰ বস্তুটো লোৱা কি আনিছা মই বহুত এক্সাইটেড হৈ আছোঁ তোমাৰ কাৰণে আঙুঠি এটা আনিছোঁ সোণৰ আঙুঠি তুমি কিন্তু মৰমত সাঁচি ৰাখিবা সাঁচি কিয় সাঁচি নাৰাখিম আকৌ তুমি পিন্ধাই দিয়া ভাল লাগিছে ন কেনেকুৱা লাগিছে তুমি কোৱা ধুনীয়া লাগিছে তোমাৰ বৰ ভাল লাগিছে নে বহুত ভাল লাগিছে হ'ব দিয়া কেতিয়াও ক'ব নালাগে তুমি আৰু মই একেই নহয় জানো ব'লা সন্ধিয়া হ'বৰে হ'ল ঘৰলৈ যাওঁ ব'লা ব'লা
ঐ হাত পিছোৱা মোক যাবলৈ দিয়া মই বজাৰত যাব আহিছোঁ নিদু মোৰ অলপ কথা আছে এবাৰ ক'লে বুজি নোপোৱা নেকি চাওঁ চাইড দিয়া শুনা হাতৰ পৰা ভালে ভালে এৰি দিয়া তুমি আগতে মোৰ কথাটো শুনি যোৱা কি শুনিব লাগে তোমাৰ কি শুনিবলৈ আছে কোৱাচোন কোৱা কি কথা কোৱাচোন তুমি দেউতা হ'ব ওলাইছা নহয়নে আৰু শুনা তুমি সঁচাই মুখ্য কথাটো হ'ল কি মই তোমাৰ ঘৰলৈ যাব আহিছিলোঁ তোমাৰ ৱাইফৰ এটা চৰিত্ৰ মুকলি কৰিবলৈ ওলাইছিলোঁ চৰিত্ৰটো হ'ল এনেকুৱা যোৱা 7 বছৰৰ পৰা তুমি দেউতা হ'ব পৰা নাছিলা কিন্তু হঠাতে তোমাৰ ৱাইফ প্ৰেগনেণ্ট এইটো কেনেকৈ সম্ভৱ কিয় সম্ভৱ নহয় দস্তুৰমত তাই মোৰ ৱাইফ মইতো তোমাক সেইটোৱে বুজাব বিচাৰিছোঁ যোৱা 7 বছৰেদি তোমালোকৰ এটা সন্তান নহ'ল কিন্তু হঠাতে চোৱা তোমালোকৰ সন্তানৰ আগমন কথাটো বৰ আজব নিচিনা নহয়নে তুমি কি ক'ব বিচাৰিছা মই কি ক'ব বিচাৰিছোঁ শুনিব বিচাৰিছা তুমি যেনেকৈ তোমাৰ ৱাইফক ঠগালা মোৰ লগত প্ৰেম কৰি ঠিক সেইদৰে তোমাৰ ৱাইফেও আনৰ লগত প্ৰেম কৰি তোমাক মুখ্য সজালে আৰু তুমি মুখ্যৰ দৰে সকলো চকু মুদি বিশ্বাস কৰি লৈছা দেউতা ক'ব ওলাইছে হ'ব এইবোৰ কথা কৈ আমাৰ সংসাৰখন বেয়া কৰিব চেষ্টা কৰিব নালাগে বুজিছা বহুত শুনিলোঁ এতিয়া আৰু শুনিবৰ সময় নাই মই বজাৰত যাম তুমি যলৈকে যাব আহিছা তলৈকে যোৱা সংসাৰ বেয়া কৰিব যোৱাৰ ইচ্ছা মোৰ নাছিল মই তোমাক ফোন কৰি আছোঁ মেছেজ কৰি আছোঁ কিন্তু তুমি মোৰ নাম্বাৰ ব্লেকলিষ্টত থৈ দিছা সেইবাবে তোমাক মই ৰাস্তাত আগভেদি দিব লগা হ'ল মই লগ নাপাম বুলি ভাবিছিলোঁ কিন্তু লগ পাই গ'লোঁ চোৱা আৰু কথাটো কি জানা তোমাৰ সংসাৰখন মই নাভাঙিলোঁ হয় যদিহে তোমাৰ ৱাইফৰ বেলেগৰ লগত বুজিটো পালাই মোৰ ৱাইফৰ লগত যিখন ফটো পালোঁ সেই ফটোখন দেখিলে হয়তো তুমি নিজেও অবাক হ'বা চাবা নেকি ফটোখন এইবোৰ কথা কৈ মিছাতে মোক খং উঠাই নল'বা না মই তোমাক খংটো উঠাব বিচৰা নাই মাত্ৰ তোমাক মই সত্যটো কৈছোঁ কাৰণ চোৱা তুমি যেতিয়া মোৰ পৰা আঁতৰি গৈছা মই পাগলৰ দৰে হৈ গৈছোঁ আৰু কথাটো মই অধ্যয়ন কৰিলোঁ তুমি মোক এৰি যোৱাৰ মূল কাৰণটো কি তোমাকতো মই সকলো দিছিলোঁ তথাপিতো তুমি মোৰ মৰমৰ ফেলো বুজি নাপালা ঠিক আছে নালাগে তোমাক যেতিয়া ভাল পাওঁ তোমাৰ নিজৰ জীৱনটো যেতিয়া সুখী তুমি সুখী হৈ থাকা মোৰ আপত্তি নাই কিন্তু মোৰ এটা কথা বেয়া লাগিল জানা ৰবা মই তোমাৰ এখন ফটো দেখাই আছোঁ সেই ফটোখন দেখাৰ পিছত তুমি কিন্তু আৰু মোক দ্বিতীয়বাৰ বিচাৰিলেও নাপাবা তুমি এইবোৰ কি কৈ আছা মই হ'লে একো বুজিব পৰা নাই চাওঁ কি ফটো চাওঁ মোক দেখাচোন চোৱা কি তুমি এইবোৰ ক'ত পালা ক'ত পাব লাগে মই গোটেই ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈছে তাৰ পৰা অৱশ্যে মই ফটোখন পালোঁ এতিয়া তোমাক যে তাই মুখ্য বনালে সেই কথাটোত যে মোৰ ইমানেই বেয়া লাগিছে হ'ব দিয়া বাইদেউ দেউতা হ'ব ওলাইছে কংগ্ৰেচুলেশ্যন নিদিলে নাই হ'ব দিয়া তুমি তোমাৰ ৰাস্তাত যোৱা মই মোৰ ফালে যাম আৰু দ্বিতীয়বাৰ তোমাক আমনিও নকৰোঁ আৰু তোমাৰ বাবে পগলাও নহওঁ শুনাচোন এতিয়া আৰু মই ৰ'বলৈ নাই যেতিয়া তোমাক ৰ'বলৈ কৈছিলোঁ তেতিয়াই চোন নৰলা তুমি এইবোৰ মিছা কথা কৈছা তাই তেনেকুৱা ছোৱালী নহয় কাৰণ মই তাইক ভাল পাই বিয়া পাতিছোঁ আৰু তাইৰ লগত মই আজি 7 বছৰেৰে সংসাৰ কৰিছোঁ ভাল বেয়াটো মই তাই জানো তুমি এইবোৰ কিবা ফেক কৰিছ অ'কে শেষে হ'ল তোমাৰ জীৱনটোৱে আচলতে শেষ হৈ গৈছে বুজি পাইছা বিশ্বাস নকৰা ন আৰু এখন ফটো আছে ৰ'বা কি তোমাৰ তাত আৰু এখন ফটো আছে শেষটো সেইবাবে কৈছোঁ আকৌ চোৱা দিয়া সুখৰ সংসাৰ কৰা ব্যস্ত লাগ থাকিল ৰবা তাইবোৰ ডাঙৰ বিশ্বাসঘাতক কৰি ল'ব মোৰ লগত কেনেকৈ মানি ল'ম মই তাইৰ লগত
সকলোতে সুখত থাকিম বুলি কৈছিলোঁ, কিন্তু এতিয়া তাইৰ পেটত আনৰ সন্তান আছে। মই কেনেকৈ মানি ল'ম? নাই নাই, নহ'ব, কিবা এটা কৰিবই লাগিব। তুমিয়ে কোৱাচোন, মই কি কৰোঁ এতিয়া? তুমি আৰু মোৰ কথা নুশুনাই হ'ব দিয়া, মই যাওঁ। আগৰ পৰা তোমাৰ কথাই শুনি আহিছোঁ, এতিয়াওতো তোমাৰ কথাই শুনিব লাগিব। ভাবিছিলোঁ তুমি অশুদ্ধ, তাই শুদ্ধ। এইকাৰণে কি? তোমাৰ প্ৰেমৰ পৰা দূৰত আহিছোঁ, কাৰণ মই দেউতাক হ'ব ওলাইছোঁ। এই সুখৰ আনন্দটো মোক পগলা কৰি তুলিছিল। মই বুজি নাপালোঁ যে এই সন্তানটো মোৰ আছিল নে বেলেগৰ আছিল। মুখৰ কথাত মই সঁচাই পাগল হৈ গ'লোঁ। এইটো যে থাকিব পাৰে তাইৰ মুখত, আৰু এখন মুখা থাকিব পাৰে, মই নাজানো। শুনা, মই তোমাৰ কথাই শুনিম। তুমি কি কৰিব লাগে মোক কোৱা, মই সকলোবোৰ কৰি যাম। হ'ব, তেনেহ'লে এটা কাম কৰোঁ, তুমি বজাৰলৈ যাব নালাগে, তুমি এতিয়াই তোমাৰ ঘৰলৈ ব'লা, তাকো মোৰ লগত। কি কৰিব লাগে কি কৰিব নালাগে মই তোমাক কওঁ, শুনা। তুমি আগলৈ আহা। মোৰ গাটো বহুত বেয়া, সেইকাৰণে আহিলোঁ। হয় নেকি? হ'ব দিয়ক, আপুনি ৰেষ্ট কৰক, ময়ে বজাৰখিনি কৰি ল'ম। ঠিক আছে, হ'ব যাওঁ। আৰু মই কি ভাবি আছিলোঁ জানে? আমাৰ আগত ভাল পোৱা আৰু ভাল লগা কথাবিলাক মনত পেলাই আহিছিলোঁ। মোৰ এনেকুৱা লাগিল মই যেন আকৌ সেই সময়খিনিলৈ উভতি গৈছোঁ। কিমান ধুনীয়া আছিল ন সেই সময়খিনি? আগতে ভাল লগা আছিল। হ'ব বাৰু, এতিয়া আপুনি ৰেষ্ট লওক, মই আপোনাৰ কাৰণে অলপমান চাহ বনাই আনো, ভাল লাগিব গাটো। ঠিক আছে, ৰেষ্ট লওক। শুনাচোন, চাহ নাখাওঁ, এইফালে আহা, কথা এটা আছে। আপুনি আকৌ আহিল কিয়? মই আপোনাক ৰেষ্ট ল'ব দিছোঁ। আহাচোন, আহা। ৰ'বচোন, কি কথা আছে মোৰ? পিছফালে লৈ আহিলে যে, এতিয়াতো ক'ব পাৰিলে হয়। আহাচোন, আহা। শুনা, মই মানে আমাৰ সন্তানটোৰ কথা ক'ব সুধিছোঁ। সেইবোৰ ইমান ভাবি থাকিব নালাগে, মই এতিয়া ঠিকেই আছোঁ নহয়। তোমাক মই ৰেষ্ট ল'ব দিছোঁ, বোলা ৰেষ্ট ল'বা। তেতিয়াহে ভাল লাগিব। তুমি বৰ কিবা কৰি থাকো, মোৰ কথা অলপ মানে নুশুনা। আহা না। ৰেষ্ট ল'ম ৰ'বা, তাৰ আগতে কাম এটা কৰি লওঁ। কি কাম কৰিবনো? গম পাবা ৰ'বা, তোমাৰ মোৰ ভালৰ কাৰণে সকলোবোৰ কৰি আছোঁ। নাজানো, তোমাৰ এই কথাবোৰে মোক বৰ আনন্দ দিয়ে, আৰু মই আকৌ এবাৰ প্ৰেমত পৰি যাওঁ, নাজানো কিয়।
থাকিল ধৰা এতিয়া এইডাল কি মৰি থাকিল ভালেই হ'ল দিয়া ভালেই হ'ল মই যে তোমাৰ লগত ইমান ডাঙৰ খেল খেলিলো তুমি গমেই নাপালা তোমাক এইবাৰ মই মুখ্য বনালো মোৰ প্ৰেমক প্ৰত্যাখ্যান কৰি তুমি দেউতা হ'ব ওলাইছিলা থাকা এতিয়া দেউতা হয় মোক চিনি পোৱা নাছিলা কি কৰিলো তোমাৰ সংসাৰ আৰু এটা কথা তুমিতো তোমাৰ ৱাইফক কিয় মাৰিব লাগে তুমি এইবোৰ কি কৈ আছা মানে তোমাৰ কথাটো বিশ্বাস কৰিয়েতো মই এইবিলাক কৰিব আগবাঢ়িছো হা হা মানে জবৰ একো ভুল নাছিল নেকি এইবোৰ মই ঠিকেই কৈ আছো আৰু তুমি ঠিকেই বুজি পাইছা মোক বিশ্বাস কৰা হা মোক বিশ্বাস কৰা আৰু এই গাত আচলতে ভুলেই নাছিল মোৰ গাতোতো ভুল নাছিল তোমাক কেৱল ভাল পাইছিলো অন্তৰ ভাঙা অধিকাৰ তোমাক দিয়া নাছিলো এতিয়া থাকা তুমি মৃতদেহটোৰ লগত মৃতদেহটো তুমি কি কৰা এতিয়া তোমাৰ কথা মই হ'লে এইবোৰ একো দেখাও নাই শুনাও নাই দেই আহিলো ৰবা তুমি যাব নোৱাৰা তুমি এনেকৈ এৰি থৈ গ'লে হ'ব নেকি জবা 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 উঠাচোন হয় জবা উঠাচোন মই আৰু জীয়াই নাথাকিম তুমি ভালকৈ থাকিবা চব হৈ গ'লো চব শেষ হৈ গ'ল জবা জবা উঠা না কি কৰিলো মই প্ৰেমত পৰি নিজকে অন্ধ হলো জবা জবা উঠাছো জবা উঠা না তুমি মোৰ ফুলৰ বাবে মোক ইমান ভাল পোৱা মানুহজনী মই হেৰুৱালো এই পৰকীয়া প্ৰেমে মোৰ সুখৰ সংসাৰখন শেষ কৰি দিলে আৰু শেৱালি মইতো বহুত বিশ্বাস কৰিছিলো তই সকলোবোৰ ধ্বংস কৰি দিলি সম্পৰ্ক এটা বিশ্বাস কৰিবলৈ শিকক অবিশ্বাস নহয় নহ'লে এই কাহিনীটোৰ দৰে আপোনাৰ মোৰ ঘৰটো একেই দশা হ'ব